লগত চাবলৈ জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ। আজি মানে মই যাই আছোঁ মানে একদম ভাঙা টিভি দোকানত, মানে নতুনকৈ দোকান এখন খুলিছে আৰু মানে এতিয়া মই তালৈ যাই আছোঁ মানে ভাঙা টিভি দোকানত। আৰু মোৰ লগত দাদা এজন আছে, এনেকৈ যাই আছোঁ মানে দাদাৰ লগত। আৰু এতিয়া আমি যাই আছোঁ, চাই লওক ভিডিঅ'টো। এনেকৈ মানে আমাৰ মেইন গাঁওবুঢ়া চকটো পাই গ'লোঁ মানে, আৰু এতিয়া হ'ল গাঁওবুঢ়া চক। আৰু এনেকৈ মানে এতিয়া আহি আছোঁ আমি লাগা আহিছোঁ মানে। এতিয়া মানে মই হেণ্ডেল পিন্ধি আছোঁ মানে, আৰু একদম পুলিচবিলাকে মানে আজিকালি একদম হেৰি কৰাত লাগছি, ডিউটি পালন কৰাত লাগছি মানে। আজিকালি হেণ্ডেল পিন্ধি মানে নহয়, আজিকালি মানে ডাবল হেণ্ডেল লাগে, সেইকাৰণে ডাবল হেণ্ডেল পিন্ধি লৈছোঁ মানে। পাৰ হ'লোঁ মানে, ইছলামপুৰ পাৰ হৈ আহিলোঁ মানে। এনেকৈ মানে আহি আছোঁ আমি লাহে লাহে মানে। আৰু এতিয়া আৰু আপোনালোকে কিন্তু হেলমেট পিন্ধিবা দেই, মানে আজিকালি ডাবল হেলমেট লগা হৈছে মানে। পুলিচবিলাকেও মানে আজিকালি মানে ফাইন ভৰে মানে, ক'ৰবাত গ'লে হেলমেট চেলমেট লৈ যাব। এনেকৈ মানে এতিয়া আহি আছোঁ মানে। মই এতিয়া আহি মানে পাই গ'লোঁ মানে আমাৰ গুৰুজ্যোতি MLA ঘৰ মানে। আৰু এতিয়া মানে এনেকৈ আহি আছোঁ মানে, আৰু কিছু সময় পিছত পাম মানে গুৰুজ্যোতি MLA ঘৰ। ইয়াৰ পৰা মানে 7 কিলোমিটাৰ মানে ডিভিজিটৰ দোকানলৈ। আৰু এতিয়া মানে গুৰুজ্যোতি মানে এইটোদি মানে সোমাই যাব লাগে আৰু গুৰুজ্যোতি MLA ঘৰ। নগৰবাহী চক, আৰু এনেকৈ মানে এতিয়া আমি আহি আছোঁ মানে, এতিয়ালৈকে পাম আৰু নগৰবাহী চক। ফাইনেলি মানে এনেকৈ আহি পাই গ'লোঁ মানে আমাৰ মেইন নগৰবাহী চকটো। আৰু এইখনে হ'ল নগৰবাহী চক মানে, ইয়াতে বজাৰ তজাৰ বহে মানে নগৰবাহী চকত। আৰু এইখনে হ'ল নগৰবাহী বজাৰ মানে। একদম মানে এতিয়া আহি আছোঁ একদম ডিভিজিটৰ দোকানলৈ। এনেকৈ মানে এতিয়া আমি লাহে লাহে আহি আছোঁ। ইমান ধুনীয়া পৰিৱেশ, গছ গছনি একদম মানে গাঁৱৰ নিচিনা একদম পৰিৱেশ। ইমান ধুনীয়া ঠাই, ৰাস্তা ঘাট একদম মানে আজিকালি পকী হৈ গৈছে মানে, চব পকীয়ে। এনেকৈ মানে এতিয়া আহি আছোঁ আৰু ডিভিজিটৰ ফাইনেলি মানে এনেকৈ আহি এখন মানে দলং এখন পালোঁ। এইখন বা কি দলং নাজানো বাৰু, হ'লেও এনেকৈ আহি আছোঁ দলংখনেদি। আৰু এতিয়া ডিভিজিটৰ দোকানলৈ যাই আছোঁ। আৰু কিছু সময়ৰ পিছত পাম মানে আমি ৰাজঘাট। আৰু এতিয়া ৰাজঘাটত মানে এনেকৈ আহি আছোঁ আৰু এনেকৈ মানে এতিয়া আহি আছোঁ। ইমান ধুনীয়া গাঁৱৰ পৰিৱেশ, মাজে মাজে ইমান গছ গছনি আছে। এনেকৈ আহি আছোঁ লাহে লাহে। আৰু একদম যোনে যোনে চোৱা নাই ভিডিঅ'বিলাক চাই আছা, একদম দেখিয়ে আছা। এনেকৈ মানে এতিয়া আহি আছোঁ একদম ডিভিজিটৰ দোকানলৈ। এতিয়া মানে আহি মানে পাই গ'লোঁ এই ৰাজঘাট। আৰু এই ৰাজঘাটৰ চকটো মানে একদম, আৰু এইটো বজাৰ তজাৰ বহে মানে ৰাজঘাটৰ চকত। আৰু এতিয়া এনেকৈ আহি আছোঁ, এতিয়া লাহে লাহে একদম। তেওঁ মানে ৰাস্তাৰ কাম কৰি আছে মিস্ত্ৰীহঁতে। আৰু এনেকৈ আহি আছোঁ এতিয়া আমি লাহে লাহে। আৰু কিছু সময়ৰ পিছত পাম মানে ডিভিজিটৰ দোকান। আৰু এনেকৈ আহি আছোঁ এতিয়া লাহে লাহে। এনেকৈ মানে মই এতিয়া আহি মানে একদম পাই গ'লোঁ একদম মানে ভাঙা টিভি হোটেল। আৰু এইখনে হ'ল ভাঙা টিভি হোটেল, নতুনকৈ খুলিছে। আৰু এই হলচুকাতে আছে দোকানখন। আৰু এনেকৈ এতিয়া এইখনেই হ'ল হোটেলখন, ভাঙা টিভি হোটেল ৰেষ্টুৰেণ্ট। আৰু এনেকৈ এতিয়া আমি ভিতৰত সোমাই গ'লোঁ মানে। আৰু এতিয়া আৰু এতিয়া আহি পাওঁতে দেৰি হ'ব বোলে মানে। এতিয়া আমাক হোটেলত মানে চাহ খালোঁ মানে, চাহ দিছে। আৰু এনেকৈ দিগদাৰ তলত চাহ খালোঁ, গৰম গৰম মানে গাখীৰ দিয়া চাহ মানে। এনেকৈ এতিয়া নাই বোলে, ওলাই গৈছে মানে। আৰু এতিয়া আহিব, দিগদাৰ অহালৈকে ৰখি আছোঁ, কেতিয়া আহে তাকে। আৰু এইফালে চাহ দিলে আমাক খাব। এনেকৈ মানে আহি পালা, দিপদা মঙলদৈত গৈছিলে মানে, তাকে এতিয়া আহি পালা। ডিভিজিটৰ মানে টাউনত গৈছিলে মানে, এতিয়া ফাইনেলি আহি পালে মানে ডিভিজিটৰ। নমস্কাৰ, সকলো ভালে আছেনে নাই? এয়া আজি ভাইটিহঁত আহিল, আৰু মই কিবা টাউনত গৈছিলোঁ, গাটো কিবা জ্বৰ হৈ আছে, সেইকাৰণে মই দোকানত থাকিব পৰা নাই এইকেইদিন। তাৰপিছত এতিয়া ইয়াক আগৰ পৰা ফোন মেছেজ কৰি থাকে বাৰু, আজি কিবা কৰি আহি পালা দোকানত লাগি, আৰু দোকানখন ধুনীয়াকৈ দেখুৱাইছে নে নাই সি জানিব। একদম মানে এইখনে ডিভিজিটৰ দোকানখন মানে একদম হোটেলখন একদম। আৰু কোনোবা যদি আহিব খোজে আহিব পাৰে হোটেলত। আৰু একদম মানে বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ মানে ডিভিজিটৰ দোকানত। মানে এনেকৈ আহিব সময় হোৱা নাছিলে, কালি মানে বৰষুণ দিলে, সেইকাৰণে আহিব পৰা নাছিলোঁ। আৰু এইকাৰণে দোকানত মানে একদম চাহ খালোঁ মানে, চাহ খাই মানে এতিয়া এনেকৈ আছোঁ মানে একদম। এনেকৈ মানে এতিয়া মানুহবিলাক আহি আছে মানে এটা দুটাকৈ। আৰু এতিয়া এনেকৈ মই আছোঁ, আৰু এইফালে ডিভিজিটৰ আছে।
লাজৰ বস্তু মানে ভিডিঅ' কৰিব ভিডিঅ' সি প্ৰথমবাৰ কৰিব পৰা নাই, সি লাজ কৰি আছে। আৰু আপোনালোকে চাই থাকিব ধুনীয়াকৈ, আৰু দোকানখন কেনেকুৱা লাগিছে কমেণ্ট কৰিব। আৰু ইয়াৰ চেনেলটো সকলোৱে চাব, আৰু খুব ধুনীয়া চেনেল, আৰু লাইক কৰিবি এই চেনেলটো, ছাবস্ক্ৰাইব কৰি ল'বি, আৰু এইটো ভিডিঅ' যদি ভাল পাইছে তেতিয়াহ'লে শ্বেয়াৰ কৰিবি। এই নতুনকৈ চেনেল খুলিছে। আৰু দোকানখন আছে হলৰ চৌকাত, আৰু সকলো আহিব। আৰু এই তিনিজন আহিছে সিহঁত, আৰু এই বেয়া হৈ আছে, বেয়া হৈ আছে মানে জ্বৰ উঠি আছে। এই তাৰমানে ভালকৈ অলপমান কথা ক'ব পৰা নাই বাৰু, হ'লেও ইয়াক লগ পাই ভাল লাগছে। আৰু বহুত দিনৰ পৰা ফোন কৰি থাকে বুলি কৈছে আপোনালোকক, আৰু ধুনীয়াকৈ আহিছে দোকানখন দেখুৱাইছে, কেনেকুৱা লাগছে আপোনালোকে হলৰ চৌকাত আছে মানে, যদি কোনোবা আহিব পাৰে আহিব খোজে মানে দোকানখনত, ভাল লাগিছে। আৰু একদম চাহ খালোঁ মানে ডিজিটেল তেলত, তেনেকৈ এতিয়া বহি আছোঁ আৰু এতিয়া ডিজিটেল লগত। আৰু এই কিবা কবিনে নকোৱা, তুমিতো একো নকোৱা, এই নকয় একো। তাৰপিছত ইটা কিবা কিবি কৰি আছে, সকলোৱে চাব। আৰু ডিজিটেল একদম ভিডিঅ'গিলা চাই ভাল লাগে, একদম চায়ে থাকোঁ, ফেচবুকতো চাওঁ, একদম ভাল লাগে চাই। আৰু চেষ্টা কৰি আছে, আপোনালোকে আশীৰ্বাদ কৰিবি। অসমীয়া ল'ৰা কিবা এটা কৰিব চেষ্টা কৰি আছে, এতিয়া সি নাজানিবও পাৰে। আপোনালোকে আশীৰ্বাদ দিবি, আমাক যেনেকৈ আদৰি লৈছা ইয়াকো আদৰি ল'বি। আৰু এইখিনিয়ে ক'ব লাগিছিলে, মই কি ক'ম কি নক'ম লাগে এতিয়া বহি আছোঁ এতিয়া ডিজিটেল এতিয়া ভিডিঅ'টো বোলে দীঘল কৰিব লাগে, এতিয়া মই দীঘল তিনিটা কৰোঁ দেচোন। মানে শুই আছে মানে, শুই বহি আছে মানে আপোনাৰ মানে এটা কাম কৰে ন, এটা মানে একদম মানুহ ৰাখিছে, আৰু তাতে একদম বৰ ধুনীয়া মানে একদম পেইণ্টিং কৰিছে ডিপজি ডিজাই। আৰু এইফালে এখন ভাঙা ডিপি, একদম ভাঙা ডিপি একদম মানে বিখ্যাত মানে। এতিয়া মানে এইটো মানে বস্তুবিলাক একদম বনোৱা চনোৱা কিবা কিবি আকৌ মানে এতিয়া আমাক চাহ খাব দিলে মানে, একদম যাৱা সময়ত মানে একদম গাখীৰ দিয়া চাহ। আৰু এনেকৈ এতিয়া চাহ খাই আছোঁ, চাহে বিস্কুটে দিছে একদম গৰম গৰম চাহ মানে। এতিয়া চাহ খাই কেনে একদম ঘৰত যাম, আৰু এতিয়া খাই আছোঁ আৰু চাহ। ভাল হৈছে, একদম মজা চাহ হৈছে, একদম ফেণ্টাষ্টিক চাহ মানে, ভাল লাগছে চাই।